নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম এটা মেখেলা চাদৰৰ ভিডিঅ'। যিকোনো মেখেলা চাদৰে আপুনি জোৰাকৈ পিন্ধি যদি বৰ হৈছে তেনেহ'লে কেনেদৰে এইযোৰ মেখেলা চাদৰ আন এযোৰ মেখেলা চাদৰৰ লগত কণ্ট্ৰাষ্ট কৰি পিন্ধিব পাৰি তাৰ ওপৰত আজি ভিডিঅ'টো বনাম। তেন্তে ভিডিঅ'টো একেলগে চাই থাকিব আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক। লগতে ওচৰত থকা বেল আইকনটো হিট কৰি অন কৰি দিব, তেতিয়াহে মই বনোৱা সকলোবোৰ ভিডিঅ' আপোনালোকে অতি সোনকালে পাব। তেন্তে বলকচোন দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তেন্তে ফাৰ্ষ্ট লুকটোৰ কাৰণে মই লৈছোঁ এনেকুৱা এখন মুগাৰ মেখেলা, একেবাৰে চিম্পুল হয়। জাষ্ট ইয়াতে অলপমান গ্ৰীণ কালাৰৰ ফুল আছে। এনেকুৱা এখন মুগাৰ মেখেলা লৈছোঁ আৰু ইয়াৰ লগত পিন্ধিবৰ কাৰণে মই ব্লাউজ এনেকুৱা এটা মুগা কালাৰৰ ব্লাউজ লৈ লৈছোঁ। এইটো এনেই মিটা কাপোৰ কিনি মই চিলাইছিলোঁ। যিকোনো মুগা কাপোৰৰ লগত এইটো শ্বুট কৰিব পাৰি, সেয়ে মই এনেকুৱা মুগা কালাৰৰ এটা ব্লাউজ চিলাই লৈছোঁ। এই মেখেলাখন আৰু ব্লাউজটো লৈছোঁ, তাৰ লগত পিন্ধিবৰ কাৰণে মই এযোৰ মিচিং কাপোৰ বুলিয়ে কয় চাগে, এনেকুৱা এযোৰ চিট কাপোৰৰ চাদৰখন লৈ লৈছোঁ। যিহেতুকে মেখেলাখনত সেউজীয়া ফুল আছে, সেয়ে মই সেউজীয়া চাদৰ এখন লৈ লৈছোঁ। এনেদৰে এটা মই নতুন লুক দিবলৈ চেষ্টা কৰিছোঁ। মই পাৰিলে ছাইডত ভিডিঅ' লগাই দিম, আপোনালোকে চাব পাৰিব। মেখেলা লৈ লৈছোঁ আৰু লগতে এটা ব্লাউজো লৈ লৈছোঁ আৰু চাদৰৰ কাৰণে লৈছোঁ এখন চাদৰ, ব্লু কালাৰৰ চাদৰ। যিহেতুকে ইয়াতে গল্ডেন কালাৰৰ গুণাৰেৰে ফুল কৰা আছে, তাৰ বাবে মই মুগা মেখেলা আৰু মুগা কালাৰৰ ব্লাউজ এটা লৈ নতুন এটা লুক দিবলৈ চেষ্টা কৰিছোঁ। মই ভিডিঅ' পিন্ধি দেখাই দিম চাইডত, আপোনালোকে জনাব কেনেকুৱা লাগে। নেক্সট লুকৰ কাৰণে মই এনেকুৱা এযোৰ কাপোৰ আছে, ৰঙা কাপোৰযোৰৰ মেখেলাখন লৈ লৈছোঁ আৰু একেযোৰ কাপোৰৰে ব্লাউজটো লৈ লৈছোঁ। এযোৰ কাপোৰৰ লগত কণ্ট্ৰাষ্ট কৰিবৰ কাৰণে মই এইখন পাট মুগা কাপোৰৰ চাদৰখন লৈ লৈছোঁ। যিহেতুকে ইয়াতে ৰঙা কালাৰৰ ফুল আছে, তাৰ বাবে মই ৰঙা মেখেলা আৰু ৰঙা ব্লাউজ পিন্ধি এটা নতুন লুক দিবলৈ চেষ্টা কৰিছোঁ। মই পিন্ধিছোঁ, আপোনালোকক নেক্সট লুক অথবা সেইটো লুকৰ কাৰণে মই একেখন মেখেলাই লৈ লৈছোঁ। আগৰ লুকটোৰ দৰে চেম মেখেলাখন লৈ লৈছোঁ ৰঙা কালাৰৰ, তাৰে লগত মই চেম ব্লাউজটো লৈ লৈছোঁ আৰু ইয়াৰ লগত আৰু এটা বেলেগ লুক ক্ৰিয়েট কৰিবৰ কাৰণে মই এখন বেলেগ এযোৰ কাপোৰৰ পৰা চাদৰখন চিলেক্ট কৰিছোঁ। এইখনত ৰঙা কালাৰৰ ফুল আছে, তাৰ বাবে মই ৰঙা মেখেলা আৰু ৰঙা ব্লাউজ চিলেক্ট কৰিছোঁ। মোৰ মতে ভালেই লাগিব, মই পিন্ধি দেখুৱাই দিম, আপোনালোকে জনাব কেনেকুৱা লাগে। তেনেদৰে আপোনালোকেও আপোনালোকৰ ৱাৰ্ড্ৰবত থকা বেলেগ মেখেলা চাদৰ, বেলেগ চাদৰ নহ'লে বেলেগ মেখেলাৰ লগত বেলেগ কাপোৰ চাদৰ এনেদৰে কণ্ট্ৰাষ্ট কৰি পিন্ধিব পাৰে আৰু দেখিবলৈও লুকটো অলপ বেলেগ ধৰণৰ আহে। যিহেতু এইযোৰ কাপোৰ পিন্ধি থাকিলে অলপমান বৰ হোৱা যেন লাগে। তেন্তে এয়াই আছিলে আজিৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিলে জনাব আৰু যদি ভাল লাগিলে প্লিজ
কৰিব লগতে কোনটো লোক আপোনালোকৰ বেছি ভাল লাগিলে সেইটো জনাবলৈ নাপাহৰিব তেন্তে আজিলৈ আহিছোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ বাই